ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গতিকে তোমালোকে বহুত টেনশ্যনত পৰি আছা, যেন তোমালোকৰ এইচএছৰ ৰিজাল্ট বা ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। গতিকে তাৰে কিছুমান কথা তোমালোকক এইখন ভিডিঅ'ত ক'বলৈ যাম। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা। আৰু তোমালোকে চাব পাৰিছা ইয়াত মই অফিচিয়েল ৱেবছাইটত আহি গৈছোঁ আৰু ইয়াত তোমালোকে দেখিব পাৰিছা যে নটিফিকেশ্যনছ বুলি লিখা আছে। তাত মই তোমালোকক এটা ক্লিক কৰি দেখুৱাবলৈ চেষ্টা কৰিম যেন এইচএছৰ ফলাফলক লৈ ইয়াত কোনো ধৰণৰ মন্তব্য কৰিছে নে নাই বা ইয়াত নটিফিকেশ্যন জাৰি কৰিছে নে নাই। গতিকে ইয়াত চোৱা, ইয়াত কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই এতিয়ালৈকে এইচএছৰ ফলাফলক লৈ। ছাত্ৰ ছাত্ৰীসকল আৰু কিছুদিন লাগিব পাৰে তোমালোকৰ ফলাফল ঘোষণা কৰাত। অকণ অসুবিধাৰ সৃষ্টি হৈছে য'ত নেকি 1,30,000 ছাত্ৰ এইবাৰৰ বাবে অধিক হৈ আছে, যাৰ বাবে ৰিজাল্ট ঘোষণা কৰাত অকণ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে তোমালোকে অকণ ধৈৰ্য ধৰা তোমালোকৰ ৰিজাল্ট 100% গেৰাণ্টি আছে যেন তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব এই সপ্তাহটোৰ ভিতৰতেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তাত যদি মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকে তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা লাইক দি দিবা। আৰু লগতে তোমালোকে ছাবস্ক্ৰাইবৰ লগতে তোমালোকে নটিফিকেশ্যনছবিলাক পাই থাকিবা।